নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইডাল আঠিয়া কলৰ কল পচলা হয়। এতিয়া মই পচলাডাল ধুনীয়াকৈ কুটি ল'ম। এতিয়া মই পচলাখিনি ধুনীয়াকৈ পচলাখিনি কাটি ল'লোঁ। এইখিনি মই পচলাখিনি এতিয়া ধুনীয়াকৈ এনেকৈ মঠি লৈছোঁ, নিমখ অলপ দি কিনে এইখিনি মই মঠি লৈছোঁ। এতিয়া এইখিনি মই জুইত বনাওঁ, কেনেকৈ বনাওঁ চাই থাকক। এয়া কেৰাহীটো গৰম হৈছে, মই মিঠাতেল দি দিছোঁ কেৰাহীটোত। এতিয়া পিঁয়াজ আৰু গোটা নহৰু দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ লাৰি দিছোঁ। ইয়াতে মই দুটামান পাঁচফোৰণ পেলাই দিছোঁ। এতিয়া ইয়াতে হালধি অলপ দিছোঁ। এতিয়া মই ইয়াতে পচলাখিনি পেলাই দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ পচলাখিনি লাহে লাহে লাৰি দিছোঁ। ৰিচি, কি টুপি পিন্ধিছা তুমি? কি টুপি কৈ দিয়া? ইয়াতে মই সৰু মাছ কেইটামান পেলাই দিছোঁ আৰু অলপমান জিৰা দি দিছোঁ। দি এইখিনি মই ধুনীয়াকৈ আকৌ লাৰি দিছোঁ। এতিয়া মই এইখিনিত অকণমান পানী দি দিম। দি আকৌ এইখিনি মই ধুনীয়াকৈ লাৰি দিছোঁ। হ'বয়ে, ধুনীয়াকৈ মই আকৌ লাৰি দিছোঁ। এইখিনি এতিয়া হৈ গ'ল। মই এইখিনি কমকৈ এই চৰিয়াটোত নুমাই থৈ দিম। এতিয়া এইখিনি ধুনীয়াকৈ কি ধুনীয়া গৰম গৰম হৈ আছে। কোন কোনে কল পচলা খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই। এয়া ভাত, এয়া পচলা, এয়া অমিতা খাৰ আৰু এয়া চয়াবিন, আলু আৰু কণী দম আৰু এয়া দালি। আজি আমাৰ ভাত সাজ আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।